কৃষ্ণ জয়গুৰু শংকৰ। আজি আমি আপোনাৰ সবৰ ওচৰত এটা কথা দাঙি ধৰিব বিচাৰিছোঁ, সেয়া হ'ল সত্ৰ। প্ৰকৃততে সত্ৰ কাক কোৱা হয়? আমাৰ বয়োজ্যেষ্ঠ সকলোৱে জানে, আমাৰ যিসকল শাস্ত্ৰৰ লগত জড়িত আছে সেই সকলোৱে জানে যদিও আমি বৰ্তমান উঠি অহা যি নৱপ্ৰজন্ম বা সেই নৱপ্ৰজন্মকহে আমি ক'ব বিচাৰিছোঁ যে প্ৰকৃততে সত্ৰ কাক কোৱা হয়। সত্ৰৰ এই মহান শব্দটি ভাৰতবৰ্ষৰ ভিতৰত হিন্দু সমাজৰ সনাতন ধৰ্মৰ ভিতৰত প্ৰথমবাৰৰ বাবে কোনে সৃষ্টি কৰিছিল? এনে এটা সুন্দৰ শব্দ, সেয়াই হ'ল জগতগুৰু শংকৰদেৱ। জগতগুৰু শংকৰদেৱে সৃষ্টি কৰিছিল। ক'ত উল্লেখ আছে আমি কৈ যাম বাৰু। এতিয়া প্ৰথম কথা হ'ল সত্ৰ তাকহে কোৱা হয় য'ত কেৱল সৎ আলোচনা হয়, যি আলোচনাৰ দ্বাৰাই নিজৰ লগতে সমাজৰ মংগল হয়, আৰু যি স্থানত ব্যক্তিক নহয় ব্যক্তিত্বক আচলতে জ্ঞানকহে প্ৰাধান্য দিয়া হয়। সেই জ্ঞানীজনক তেওঁ যি কুলতে জন্ম নিয়ক কিয়, য'ত জাত পাতৰ বিচাৰ নাই, উচ্চ নিচ ভেদাভেদ নাই, য'ত নিৰ্দিষ্ট উপাধি চাই মানি মুখ্যভাৱ দিয়া নহয় বা দিয়া নিয়ম নাই, সেই তাকে সত্ৰ বুলি কোৱা হয়। যি স্থানৰ পৰা সমাজত এটা ভাল বাৰ্তা যায়, যি স্থানৰ পৰা সমাজৰ উপকাৰৰ বাবে কৰ্ম কৰা যায়, চিন্তা কৰা যায়, তাকে সত্ৰ বুলি কোৱা হয়। আমি সকলোৱে জানো। সেইকাৰণে আমাৰ বৰ্তমান সময়ত প্ৰশাসনিক দিশত আমি সত্ৰ কাক কওঁ? প্ৰশাসনিক দিশত যদি আমি চাওঁ তেন্তে হ'লে আমি দেখিবলৈ পাম আমি ন্যায়াধীশ আদালতকো আমি সত্ৰ বুলি কওঁ, ন্যায়াধীশ সত্ৰ। কাৰণ কেলৈ আমাৰ সমাজলৈ সেই সত্ৰ তথা সেই আদালতৰ পৰা কিছুমান ন্যায় আহে। আমি সেই মুহূৰ্তত আমি কি কৰোঁ? আদালতৰ আশ্ৰয় লওঁ, আৰু আমাৰ চবৰে বিশ্বাস যে আদালতৰ পৰা আমি ভাল এটা ন্যায় পাম। সেইকাৰণে সৎ উপদেশ এটা তাৰ পৰা অহাৰ কাৰণে বা সৎ চিন্তা এটা তাৰ পৰা অহাৰ কাৰণে বা সৎ পৰামৰ্শ এটা তাৰ কাৰণে অহাৰ কাৰণে সেই ন্যায়ালয়কো আমি কি বুলি কওঁ? সত্ৰ বুলি কওঁ। তে ন্যায়াধীশ সত্ৰ। ঠিক সেইদৰে সত্ৰ মানে সভা, মানে বহু লোক গোট খাই একত্ৰিত হৈ এটা ভাল চিন্তা ভাল আলোচনা কৰা জেগাটোকে সত্ৰ বুলি কয়। সত্ৰ মানে এইটো নহয় যে ডাঙৰকৈ ঘৰ এটা বনাই তাত যদি আমি বেনাৰ এখন মাৰি থওঁ, তাত যদি কেনেবাকৈ উচ্চ নিচ ভেদাভেদ থাকে, তাত যদি জাত পাতৰ বিচাৰ থাকে, তাত যদি যিকোনো মুখ্যভাৱ পাবৰ কাৰণে নিৰ্দিষ্ট কুলত জন্ম ল'বলগীয়া নিয়ম থাকে, তেনেদৰে সেয়া সত্ৰ নহ'ব। সত্ৰ লেখীয়াহে হৈ থাকিব, সত্ৰ নহ'ব। সেইকাৰণ তাৰ প্ৰমাণ দিছে আমাক ভাগৱতৰ আৰম্ভণিতে, অৰ্থাৎ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় আপোনাৰ মংগলাচৰণ। আপোনালোকে তাত চাব ব্যাস নাৰদ সংবাদত অতি সুন্দৰভাৱে আপুনি 1 নম্বৰ পৰা পঢ়িলে পাব। সত্ৰ প্ৰকৃততে কাক কয় অতি সুন্দৰভাৱে তাত দাঙি ধৰিছে। 28 সহস্ৰ ঋষি, বেদতো প্ৰধান, মানে শৌনককে আদি কৰি ভাৰতবৰ্ষৰ হিন্দু সমাজৰ সনাতন ধৰ্ম, সেই আজি 1000 বছৰ আগৰ কথা কৈ আছোঁ, সেই সময়ৰ মুখ্যৰ ব্ৰাহ্মণ, বেদতো প্ৰধান বুলি যাক কয়, সেই 28 সহস্ৰ ঋষি, 28,000 ঋষি, আৰু মুখ্য কৰি কোন? শৌনক। এই কি বুলি কৈছে ভাগৱতত চাব আপোনালোকে যে 28 সহস্ৰ ঋষি বেদতো প্ৰধান, বিষ্ণু নৈমুখ্য ক্ষেত্ৰ মহাপুণ্য স্থান, মধ্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱতৰ কথা। পাতিলা সত্ৰ তথা মানে সত্ৰ, এই সত্ৰ নামৰ মহান শব্দটি ভাৰতবৰ্ষৰ হিন্দু সমাজৰ সনাতন ধৰ্মৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এই শব্দটি ব্যৱহাৰ কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে। যিটো কথা আমাৰ অসমীয়া সমাজৰ বাবে অতিকৈ গৌৰৱৰ কথা আৰু আনন্দৰ কথা। চিন্তা কৰকচোন, জগতগুৰু শংকৰদেৱে এই সত্ৰ যিটো শব্দ, এনে সুন্দৰ শব্দ, এই পবিত্ৰ শব্দটো প্ৰথম প্ৰয়োগ কৰিছে শ্ৰীমন্ত শংকৰদেৱে। যে সত্ৰ কাক কোৱা হয়? য'ৰ পৰা, যি স্থানৰ পৰা, যি আলোচনাৰ পৰা সমাজৰ উপকাৰ হয় তাকে সত্ৰ বুলি কোৱা হয়। সেইকাৰণে আদালতক আমি কৈছোঁৱেই ন্যায়াধীশ সত্ৰ বুলি কোৱা হয়। বা ভাল, এতিয়া বৰ্তমান আমাৰ আলোচনা চক্ৰসমূহ চক্ৰ বুলি নকয়, আজিকালি আলোচনা সত্ৰ বুলি কোৱা হয়। সত্ৰ মানে ডাঙৰ ঘৰ নহয়, সত্ৰ মানে এটা ডাঙৰ বিল্ডিং ঘৰ বনাই তাত যদি আমি বেনাৰ এখন মাৰি দিওঁ সেয়া সত্ৰ নহ'বও পাৰে। আমি আকৌ কৈছোঁ, এতিয়া চাব আপোনালোকে শৌনককে আদি কৰি সেই সময়ৰ মহা ব্ৰাহ্মণসকলে কি কৰিছে? 28,000 ব্ৰাহ্মণে সেই সময়ৰ উচ্চ বৰ্ণৰ লোকসকলে হীন মান্যতা প্ৰদান কৰা, নিজ জাতি বুলি ঘৃণা কৰা সেই সুদদেৱক তেওঁলোকে কি কৰিছে?
গুৰু মানিছে। সেই সুতদেৱক গুৰু মানি তেওঁলোকে কি কৰিছে, কৈছে যে মধ্য কৰি সুতক, মধ্য কৰি মানে মুখ্য হিচাপে তেওঁক গণ্য কৰিছে, তেওঁক মুখ্য বাবদ ৰখাইছে, যাক আমি এতিয়া বৰ্তমান সময়ত সত্ৰাধিকাৰ বুলি কওঁ। যে সেই সত্ৰ স্থাপন কৰিছে, তাত সত্ৰ মানে আলোচনা এটি চক্ৰ বহাইছে, সেই আলোচনা চক্ৰকে সত্ৰ বুলি কোৱা হয়। এই সত্ৰ স্থাপন কৰি বিষ্ণু নমুখ্যৰ ক্ষেত্ৰত সত্ৰ স্থাপন কৰি তাৰ মুখ্য ব্যক্তি কাক কৰি পাতিছে, সুতদেৱক। সেই সুতদেৱক মুখ্য ব্যক্তি, অৰ্থাৎ সত্ৰৰ মুখ্য ব্যক্তিজনক যেনেকৈ সত্ৰাধিকাৰ বুলি কোৱা হয়, মানে অধিকাৰ, সেই স্থানৰ অধিকাৰ দায়িত্বটো কাক দিছে, এই সুতদেৱক দিছে। সেইকাৰণে সনাতন ধৰ্মৰ, হিন্দু সমাজৰ সনাতন ধৰ্মৰ প্ৰথম সত্ৰাধিকাৰ বুলি কোৱা হয় সুতদেৱক। এইটো সুতদেৱক সত্ৰাধিকাৰ বুলিও আমি ক'ব পাৰোঁ। এইটো কাৰণে ক'ব পাৰোঁ, এই সত্ৰ যি শব্দটো প্ৰয়োগ কৰিছে গুৰুজনাই পোনপ্ৰথমবাৰ, আৰু তাৰ মুখ্য আসন অলংকৃত কৰা ব্যক্তিজনে হৈছে সুতদেৱ। আমি আকৌ কৈছোঁ, সেইটো সময়ত যিজন ব্যক্তিক এক শ্ৰেণীৰ লোকে বা উচ্চ হিন্দু বুলি বা উচ্চ বৰ্ণ লোক বুলি নিজকে ভবা এক শ্ৰেণীৰ লোকে মানে হীনমান্যতা প্ৰদান কৰিছিলে, তেনে এজন লোকক চাওকচোন বাৰু, তেনে এজন লোকক। কিন্তু এইখিনিতে আমি এটা কথা কওঁ, সুত সম্প্ৰদায় এতিয়াও আছে অসমত, সৰ্বভাৰতীয় প্ৰেক্ষাপটতে আছে সুত সম্প্ৰদায়, আজিও আছে। আমি জনাত এই সুতৰে অংশ বুলি আমি জানো, সত্য অসত্যটো আমি নাজানো, এইটো আপোনালোকে জানিব, বা আমি সেই বুৰঞ্জীলৈ নাযাওঁ। এতিয়া কথাটো হ'ল 28 সহস্ৰ ঋষিক লৈ মানি এই সুতদেৱক গুৰু মানি কি কৰিলে, তাত আলোচনা চক্ৰ কৰিলে। কি আলোচনা চক্ৰ কৰিলে, যে পৰীক্ষিতে কেনেকৈ গতি পালে, আৰু প্ৰকৃততে কলিযুগত আমি কি কৰিব লাগিব, আৰু লগতে সেই ঋষিমুনিসকলে স্বীকাৰ কৰিলে যে কলিযুগত দেৱ দেৱতা এক কৃষ্ণ নামৰ বাদে দেৱ দেৱতা যে পূজা কৰিব নালাগে, যাগ যজ্ঞ পূজা পাতল যে কৰিব নালাগে, এই কথাটো তেওঁলোকে স্বীকাৰ কৰি সুতদেৱৰ ওচৰত শৰণ লৈ, মানে আশ্ৰয় লোৱা মানে শৰণ, সেই আশ্ৰয় গ্ৰহণ কৰি তেওঁক সত্ৰাধিকাৰ মানে অধিকাৰ পাতি মানি তেওঁলোকে এই যে কলিযুগত কি কৰিব লাগে সেই কথাটো তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিলে। যে সুতদেৱ, তুমি আমাক কৃপা কৰা, তুমি আমাক উদ্ধাৰ কৰা, তুমি আমাক কেৱল কৃষ্ণ নাম কোৱা। আমি এতিয়াহে বুজি পাইছোঁ যে যাগ যজ্ঞ পূজা পাতল যে কলিযুগত কাম নাই বা অৰ্থহীন, এতিয়া বুজি পাইছোঁ। সেই কথাটোকে কৈছে যে সৌনক বদতি সুত শুনানিষ্ট বাণী, পৰম পাতকী কলি পাইলেহে নজানি, আৰম্ভিলোঁ যজ্ঞ আমি সহস্ৰ বছৰ, হোম ধূমে ধূৰ্ম বৰ্ণ ভৈলে ক'লে বৰ, যিটো কৰ্ম কৰোঁ তাতো নাহিকে বিশ্বাস, আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ, আমাৰ সম্পত্তি তুমি চিন্তিও ক হিত, চিন্তিও ক হিত, কৰাই ক প্ৰাণ কৃষ্ণ চৰিত্ৰ অমিত, পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ, তানে মহাভক্তিটো শ্ৰৱণ কীৰ্তন, ইহাক নাজানি আনক কৰ্ম কৰি মৰোঁ, কৈও কৃষ্ণ কথা সুত সুখে যেনে তৰোঁ। সেই সুতদেৱ, আমি কি কৰিলোঁ, সহস্ৰ বছৰ আমি হোম যজ্ঞ কৰিলোঁ, অন্য দেৱ দেৱতা পূজা কৰিলোঁ, হোমৰ ধোঁৱাৰে কি হ'ল, আমাৰ গোটেই দেহাটো ধোঁৱা বৰণীয়া হৈ পৰিলে। আমাৰ ধোঁৱা বৰণীয়া, সেইকাৰণে চাবচোন আপোনালোকে ভাওনাত বৰ্তমান সময়ত আমাৰ ঋষিমুনিসকলে কি পিন্ধে, ধোঁৱা বৰণীয়া মানে গেৰুৱা বস্ত্ৰ পিন্ধে। লগতে কি কৰে, তেওঁলোকৰ চুলিবিলাক চাব ধোঁৱা বৰণীয়া হৈ থাকে, বগা নহয়, পকা চুলি বুলি নাভাবিব, কাৰণ চুলি পকিলে বগা হয়, কিন্তু তেওঁলোকে ধোঁৱা বৰণীয়া হৈ যায়গৈ ধোঁৱাৰে। তাৰ এটা উদাহৰণ দিবৰ কাৰণে ঋষিমুনিসকলৰ চুলিবিলাক সদায় ধোঁৱা বৰণীয়া হৈ ওলায়। বৰ্তমান সময়ত ভাওনাৰ কথা কৈ আছোঁ। ঠিক তেনেকৈ সেই 28 সহস্ৰ ঋষিয়ে সুতদেৱক প্ৰাৰ্থনা কৰিছে। সেই সুতদেৱ, আমি সহস্ৰ বছৰ পূজা পাতল কৰি হোম যজ্ঞ কৰি আমি কি কৰিলোঁ, হোমৰ ধোঁৱাই আমাৰ গোটেই কলেবৰটো, আমাৰ দেহাটো ধোঁৱা বৰণীয়া হৈ গ'ল, অথচ আমি একো ফল লাভ কৰিব নোৱাৰিলোঁ। এতিয়াহে বুজি পাইছোঁ যে কলিযুগত যে এইসমূহ কোনো অৰ্থ নাই বা মূল্য নাই, বা আমাক মনুষ্যক তৰাব নোৱাৰে। গতিকে ইহাক নজানি আনক কৰ্ম কৰি মৰোঁ, এই কলিযুগত যে ঈশ্বৰ নাম ল'লে সকলো হয়, এই কথাটো আমি নাজানি মানে আন কৰ্ম কৰি মৰোঁ। আন কৰ্ম মানে কি, যাগ যজ্ঞ পূজা পাতল, কৈও কৃষ্ণ কথা সুত সুখে যেন তৰোঁ। সেই সুতদেৱ, তুমি আমাক কৃষ্ণ কথা কোৱা, আমি যাতে সুখে আনন্দৰে আমি তৰি যাব পাৰোঁ। এই বুলি সুতদেৱক গুৰু মানি 28 সহস্ৰ ঋষি সৌনককে আদি কৰি কি কৰিছে, কৃষ্ণ কথা শুনিব বিচাৰিছে। এতিয়া চাওকচোন বাৰু, কাক পাতিলে সত্ৰাধিকাৰ,
সেই সত্ৰৰ মুখ্য ব্যক্তিজন কোন হ'ল সুদদেৱ, যিজন সুদদেৱক সেই সময়ত একাংশ বুলি ক'লে ভুলেই হ'ব, সেই সময়ৰ নিজকে উচ্চ বৰ্ণ বুলি ভবা সেই লোকসকলে হীন মান্যতা প্ৰদান কৰিছিলে। তেনে এজন মহান পুৰুষক বা তেনে এজন ব্যক্তিক বা পুৰুষক কি কৰিলে, সেই সময়ৰ সনাতন ধৰ্মৰ ভিতৰতে মুখ্য, যাক বেদত প্ৰধান বুলি কয়, এই মুখ্যৰ ব্ৰাহ্মণ হৈছে সৌনক আৰু 28 সহস্ৰ ঋষিয়ে এই সত্ৰ স্থাপন কৰি ক'ত কৰিলে, বিষ্ণু নৈমুখী ক্ষেত্ৰত সত্ৰ স্থাপন কৰি তেওঁলোকে তেখেতক মুখ্য ব্যক্তি পাতিলে, মানে সত্ৰাধিকাৰ পাতিলে। সেইবাবে আমি আকৌ কৈছোঁ সুদদেৱক ভাৰতবৰ্ষৰ প্ৰথম সত্ৰাধিকাৰ বুলি ক'ব পাৰি, এইটো ভুল নহ'ব বুলি আমি ভাবোঁ। চিন্তা কৰকচোন, সেই কি আছিলে যে তাকে সত্ৰ বুলি কোৱা হয়, য'ত নেকি জ্ঞানক প্ৰাধান্য দিয়া হয়, মানে প্ৰতিভা, ব্যক্তিক নহয় ব্যক্তিত্বক। আমি আকৌ কৈছোঁ ব্যক্তিক নহয় ব্যক্তিত্বকহে প্ৰাধান্য দিয়া হয়। তাত উচ্চ নিচ্চ ভেদাভেদৰ কোনো কথা থাকিব নোৱাৰিব। যদি জ্ঞানী হয় তেওঁ যি কুলতে জন্ম নহওক কিয়, যি বৰ্ণতে জন্ম নহওক কিয়, তেওঁকহে প্ৰাধান্য দিব। কোনে প্ৰাধান্য দিছে? ব্ৰাহ্মণ সমাজে। ব্ৰাহ্মণ সমাজে আমাক দেখাই থৈ গৈছে যে উচ্চ নিচ্চ ভেদাভেদ নাই, জ্ঞানীয়ে প্ৰাধান্য পাব লাগিব। কিন্তু বৰ্তমান সময়ত আমি যি সত্ৰ বুলি ভাবোঁ, সেই সত্ৰ তেতিয়াহে সত্ৰ বুলি ক'ব পাৰিম আমি, যদিহে তাত কোনো বৰ্ণ কথা আহিব নোৱাৰিব, কোনো জাত পাতৰ কথা থাকিব নালাগিব, প্ৰাধান্য দিয়া হ'ব লাগিব কেৱল জ্ঞানক বা জ্ঞানীজনক বা ব্যক্তিক নহয়। গতিকে আজি আমি এটা কথা ক্লিয়াৰ কৰি মানে একেবাৰে খোলাকৈ ক'ব বিচাৰিছোঁ, তাকহে সত্ৰ বুলি কোৱা হয় য'ৰ পৰা সৎ বাৰ্তা সমাজলৈ প্ৰেৰণ কৰা হয়, যি বাৰ্তা যি স্থানৰ পৰা আলোচনা হোৱা কোনো এটা কথাই সমাজৰ উপকাৰ সাধন কৰিব পাৰে। সেইবাবে আমি আকৌ কৈছোঁ ন্যায়ালয়কো সত্ৰ বুলি কোৱা হয়, ন্যায়াধীশ সত্ৰ, বা যিকোনো ভাল কৰ্ম কৰিবলৈ আলোচনা যে কৰা হয় তাকো সত্ৰ বুলি কোৱা হয়। আমি ভুল ধাৰণা এটা ভাঙিব হ'ল আমাৰ, সত্ৰ মানে কোনো এটা ঘৰ নহয়, সত্ৰ মানে য'ত সৎ আলোচনা হয় তাকে সত্ৰ বুলি কোৱা হয় প্ৰকৃতাৰ্থত। এইটো মানে একদম ভাগৱতৰ সিদ্ধান্ত, এইটো আমাৰ সিদ্ধান্ত নহয়। বাৰু যাই হওক, আমি আজি এই ভিডিঅ'টি ইমানতে সামৰিছোঁ। এই ভিডিঅ'টি কেৱল মাত্ৰ ভাগৱতক বিশ্বাস কৰা লোকৰ বাবে আমি আগবঢ়াইছোঁ। আমি আকৌ কৈছোঁ ভাগৱতক শ্ৰদ্ধা ভক্তি কৰা বা বিশ্বাস কৰা লোকৰ বাবেহে আমি এই ভিডিঅ'টি আগবঢ়াইছোঁ, তাকো উঠি অহা নৱপ্ৰজন্মৰ বাবে, বয়োজ্যেষ্ঠসকলৰ বাবে নহয়। আমি আপোনালোকক বুজাব পৰা আমাৰ ক্ষমতা, অৰ্হতা, যোগ্যতা নাই। আমি যিটো বুজি পাইছোঁ আমি উঠি অহা নৱপ্ৰজন্মৰ বাবে সহজে বুজিব পৰাকৈ আমি আগবঢ়াই দিছোঁ। তথাপিতো আমাৰ এই দুআষাৰ আগবঢ়াওঁতে যদি কিবা কাৰণত আমাৰ কঠিনতা প্ৰকাশ পাইছে বা আমাৰ যদি শব্দ উচ্চাৰণ কৰোঁতে কিবা এটা ভুল হ'ব পাৰে, তাৰ বাবে মাৰ্জনা কৰি আপোনাৰ হ'ব চৰণত ঠাই দিব বুলি সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ।